হা চোৱাচোন কিমান আছে যিমান আছে গোটেই টকা দিয়া হ'ব যোনে জিকিব মানে সঁচাকে হা তুমি জিকিবা কোন জিকিবা নমস্কাৰ বন্ধুসকল আমাৰ এইটো নতুন চেনেল হয় বহুত দিনৰ পৰা ভাবিছিলোঁ যে এটা নতুন চেনেল আমি অপেন কৰিম কিন্তু আজিলৈকে খোলা হোৱা নাছিলে আজি 3 দিনৰ আগত এটা চেনেল অপেন কৰিলোঁ আৰু সেই চেনেলটোত এতিয়ালৈকে ভিডিঅ' এৰা হোৱা নাই মানে এতিয়া ভিডিঅ'টো বনাইহে আছোঁ আৰু চেনেলটো ছাবস্ক্ৰাইবাৰ হৈছে 337টা ছাবস্ক্ৰাইবাৰ এইফালে দেখিব পাইছে আৰু ইয়াত লগো চগো একো লগোৱা হোৱা নাই নৰ্মেলি এনেকৈ খুলি থোৱা আছে আৰু চেনেলটো নাম খুলিলোঁ আমি পখিলা এণ্ড আকাশ ভাই তো কি হয় দেখা যাব এইটো ভিডিঅ' আপোনালোকক দেখাম যে পখিলা আৰু আমাৰ খুলখালীয়ে চেলেঞ্জ কৰিব চাওমিন চেলেঞ্জ কৰিব আৰু চেলেঞ্জটো চাই পানি আপোনালোকে খুবেই ভাল পাব বুলি আশা কৰিলোঁ যিহেতু আমাৰ খুলখালীজনীয়ে কৈছে যে এটা চেলেঞ্জ ভিডিঅ' ৰাখোঁ এইটো চেনেলত তো ব'লক আজি এইটো চেনেলত চেলেঞ্জ এটাকে ৰাখি দিওঁ তো চাওমিন চেলেঞ্জ কৰিম পখিলা আৰু আমাৰ খুলখালী দুইজনীয়ে মিলি পানি কৰিব মই ভিডিঅ' কৰিম তো চাই থাকক আৰু পখিলাই ভিতৰৰ ফালে ৰেডি কৰি আছে আৰু ৰেডি কৰি আছে মানে পাই ইফালে দেখাব লাগিব কি হ'ল ছোৱালী চাওমিন উলিয়াই আছে নেকি এয়া আনিছোঁ ফুল প্লেট এটা আৰু সেইফালে হাফ প্লেট এটা দুইজনীয়ে মানে ধৰি লওক সমানকৈ ভাগ কৰি চেলেঞ্জটো কৰিম বুলি কৈছে সিহঁতি চেলেঞ্জ ভিডিঅ' বনাবলৈ মানে এইটো কাৰণে বেছিকৈ বিচাৰিছে মানে খোৱা বোৱাটো সিহঁতৰ বেছি হ'ব যে সেইটো কাৰণে বহুত টেঙৰ এতিয়া এইকেইটা বস্তু আনোতে মোৰ 300 টকা গৈছে গম পাইছা ভাল কথা আৰু এইফালে ধুনীয়াকৈ বাতি উলিয়াই লৈছে ইয়াত দেখিব পাইছে এইফালে উলিয়াই লৈছে এইকেইটা ডাঙৰ ডাঙৰ বাতি প্লাষ্টিকৰ আৰু এইফালে চাওমিন আছে কাঁহী বাতি তুমি ধুলা নে খুলখালীয়ে ধুলে আৰু চেলেঞ্জটো অকণমান ভাল লগাবৰ কাৰণে ইয়াত পইচা বাজিটো লগাই দিব লাগিব যোনে জিকিব তাক পইচা দিয়া হ'ব আৰু পইচা মোৰ ফালৰ পৰা দিম মানে সিহঁতক আৰু এক্সাইটেড তুমি এক্সাইটেড আৰু এইফালে সিহঁতৰ চাওমিন এইফালে চাওমিন এইবাৰ সৰু সুৰাকৈ কৰিছোঁ প্ৰথম আৰম্ভণিৰ কাৰণে পিছত মানে একদম টেবুল ভৰ্তি কৰাই পানিহে চেলেঞ্জ ৰাখিম আৰু এহেঁতৰ দুজনীকে লগাম চেলেঞ্জত জানো কোন জিকিব তুমি জিকিবা তোমাৰ কেনেকুৱা লাগিছে তুমি জিকিবা দেখা যাক কোন জিকিব এইফালে এটা পানী বটল আছে এইফালে এটা পানী বটল এইফালে এইখিনি চাটনি এইখিনি আৰু ধুনীয়াকৈ উলিয়াই লৈছে আৰু পইচা সিহঁতৰ বাজি লগাব লাগিব মোৰ মানুহটো অকণমান লেতেৰা মানে যেনি তেনি মানে বস্তুবিলাক থয় ইয়াতে গোটেই কাপোৰো ভৰাই দিছোঁ লেপটপো ভৰাই দিছোঁ ইয়াতে আছে পইচা কিমান আছে উলিয়াচোন হা চোৱাচোন কিমান আছে যিমান আছে গোটেই টকা দিয়া হ'ব যোনে জিকিব মানে সঁচাকে হা তুমি জিকিবা কোন জিকিব হা কোন জিকিব হা কিমান আছে কিমান আছে 500টো মোলৈ থৈ পানি বাকী তোমালোকে ইয়াত থৈ লোৱা একদম সঁচাকৈ দিম এনেই কৈছোঁ নেকি মানে যোনে জিকে হা ঠিক আছে কথাটো কেলৈ বুজি নোপোৱা মই তোমাক কৈছোঁ নহয় দিম বুলি দিম আৰু তোমালোকে থৈ লওঁ সন্মুখত থৈ লওঁ অ'কে এতিয়া চেলেঞ্জ আৰম্ভ কৰা হ'ব আৰু মিনিট লগাই দিওঁ নেকি মিনিট লগাই দিওঁ নেকি হা মিনিট লগাই দিওঁ মিনিট লগাই দিওঁ লগাই দিম এইফালে আছে আমাৰ যিটো মানে 2 নম্বৰ মোবাইল মানে 2 নম্বৰ বাৰত কিনিছোঁ মানে প্ৰথম যিটো মোবাইলত ভিডিঅ' বনাইছিলোঁ সেইটো ভাগি থাকিলে তাৰপিছত এইটো 2 নম্বৰ মোবাইল তাৰপিছত এতিয়া যিটোৱে ভিডিঅ' কৰিছে এইটো 3 নম্বৰ মোবাইল এতিয়া এইটো অন কৰি লওঁ অন কৰি লোৱাৰ পিছত দেখাই আছোঁ মুঠতে 6 মিনিট টাইম লগাই দিম তাৰ আগত যোনে খাই আদায় কৰিব পাৰে হা এইফালে মোবাইল থৈছোঁ এইটো টাইমাৰ লগাই দিছোঁ তোমালোকে আৰম্ভ কৰা হৈ গ'ল জল্দি 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 খাও 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 খা আপোনাৰ খাই এইফালে পূৰা দিছে মই হাঁহুৱা নোহোৱা মোৰ কথাহে এইফালে পইচা কথা আছে পইচা পইচা খালোঁ 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 পূৰা খালোঁ কেচি লগা হে কেনেকুৱা লাগিছে বাইদেউ কেনেকুৱা লাগিছে ভাল লাগিছে পেচা কিসকো চাহিয়ে जिसको चाहिए जल्दी से खाओ जल्दी से टाइम किमान হৈ গৈছে এই টাইম হোৱাগৈ নাই পটাপট খা সময় আছে বাৰু খালোঁ হা 3000 টকাৰ কথা আছে
পানী খালো 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 সময় যাবলৈ হ'ল 1 মিনিট হৈয়ে গ'ল 1 মিনিট হৈছে 1 মিনিট পটাত চাবা আকৌ দিলে কাটা চামুচ গৈ পানে জিভাত সোমাই যাব আকৌ ফচি যাব চাবি ইমান স্পীডতো নকৰিবি কি হহুৱাই আছে মই বাইদেউ সময় হৈছে 2 মিনিট 2 মিনিট হৈ গ'ল 2 মিনিট হৈ গ'ল 2 মিনিট হৈ গ'ল টাইম খৰক কৰিছা দুইজনীকে সমান দিয়া হৈছে দুইজনীকে সমান দিয়া হৈছে মুখত সোমাইলে পাৰি নাই 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 নহ'ব পটাত খা পেচা পেচা পইচাটোলৈ চা এবাৰ মইতো পইচা কাৰণে খাইছো মই পইচা লোক নাই মই খাইমে নহ'ব শুনি ল এইবাৰ তহঁতক এইটো চেলেঞ্জ দিছোঁ যে এইটোত যোনে জিকে এইটোৱে পইচাটো পাবিয়ে তো নেক্সট বাৰ যিটো মই চেলেঞ্জ আনিম সেইটোত তহঁতক মই শ্বপিং কৰি দিম মানে তহঁতি যোনজনীয়ে জিকিবি তাইকে শ্বপিং কৰি দিম খা গম পাইছোঁ আমাৰ খোলখালিয়ে হাৰিব যেন দেখিছে এইটো চেহেৰা তাই এইটো পেটটো সৰু হৈ গ'ল মানে চাপ খাই গ'ল সেই পখিলা অকণমান শকত হৈছে যে সেইটো কাৰণে পেটটো অকণমান মানে বহল খাই গ'ল যে বেছিকৈ সোমাইছে মানে কথা কৈছে চবৰে বেমাৰ জলদি চেষ্টা অসাধ্য একো নাই নোৱাৰিছে তাই মই গম পালোঁ তুমিয়ে হাৰিবা এই আমাৰ সৰু ছোৱালী তোমাৰ প্লেট খালী হ'ব হ'ল এইফালে চাওক খালী কৰিবই পৰা নাই হাৰিবি নে জিকিবি তই অঁ এই হাৰিলে বুলি কৈ দিলে এতিয়া কি কৰিবা 3 মিনিটত আমাৰ নোৱাৰো বুলি হাত দাঙি দিছে হা নোৱাৰি অঁ মোৰ লগতো তুমি একেবাৰে নোৱাৰিবা এতিয়া পইচাটো দিওঁ নে নিদিওঁ লাগে নে নালাগে তোমাক এইটো লোৱা এইটো তোমালোকক দিছোঁ এইবাৰ তোমালোকে মানে মই তোমালোকক এইটো কৈ দিছোঁ নেক্সট বাৰ যিটো চেলেঞ্জ আনিম সেইটোত যোনজনী জিকিব তাইক মানে সেইদিনাখনে সেইটো ভিডিঅ'টোতে শ্বপিং কৰিবলৈ লৈ যোৱা দেখাম শ্বপিং কৰি দিম যি লাগে মানে হা অঁ আচ্ছা বুদ্ধিটো ক'ত লগাই দিছে দেখিছা হাৰিলে যে মানে নহয় মই চাওমিন খাব নোৱাৰোঁ চাওমিন খাব নোৱাৰে বাকী যিয়ে নহওক এইফালে 4 মিনিটত হাৰিলোঁ বুলি হাত দাঙি দিলে আৰু আপোনালোকক ক'লোৱে যে নেক্সট যিটো এতিয়া চেলেঞ্জ আহিব সেই চেলেঞ্জটোত যোনজনী জিকে সেইজনীকে মই ভিডিঅ' কৰি পানি অপেন মানে এতিয়ালৈকে গৈ দেখামগৈ যে এতিয়ালৈকে শ্বপিং কৰি পানি যি বস্তু লাগে তাকে লৈ দিম তো কেনেকুৱা থাকিব মানে এতিয়ালৈকে কেনেকুৱা লাগিব ভিডিঅ' লাগিব সেইটোকে সুধিবা কি ভিডিঅ' লাগিব কৈ দিব ন অঁ তেতিয়াহে আমি কৰি দিব পাৰিম বাকী জিকিলে আজি পখিলা তো আজি এনেই প্ৰথম চেনেল যে নৰ্মেলি আমি আনিছোঁ চেলেঞ্জ আমি ভাল ভাল চেলেঞ্জ ৰাখিবলৈ চেষ্টা কৰিম এইটো চেলেঞ্জ কেনেকুৱা পালে কমেণ্টত জনাব বাকী কমেণ্ট কৰিব নেক্সট কি চেলেঞ্জ লাগে তুমি আমাৰ পাৰিলে ইয়াৰ লগত কৰিম মই আছোঁ অঁ আমি দুজনীয়ে কৰিব লাগিব তুমি সিহঁতে আমাক দিব পাৰিবা হয়নে অঁ তাৰ পিছৰ দুটা তুমি মই পাৰিম অঁ তেতিয়া কোনে দিব পইচা হা তেতিয়া কোনে দিব মই দিম তুমি দিবা চৰ দিয়া দি খেলিবি নেকি হা যোনে হাৰিব তাকে চৰ দিয়া দি 10 চৰ
চেলেম কিন্তু হাতটো তুমি কণ্ট্ৰলত মাৰিব লাগিব সেইটো কথা নাই নহয় এছৰ ই হেচৰ মাক ধৰা মোৰ 10ৰ লগত তোমাৰ 6 হয় কাফি হৈ যাব হ'ব আজিলে এৰিছোঁ